কি খবৰ চাগে মই ভাল যাৰ বেয়া চলিছে আপোনাৰ মোৰ ভাল হওক। আজি যিহেতু কম আপোনালোকক এটা টপিকৰ বিষয়ে এখন ফাৰ্ম বনাবলৈ আপোনাৰ ধৰি লওক ওখ কিমান লাগিব, দীঘল কিমান লাগিব, বহল কিমান লাগিব, জোখমাখবোৰ সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ'টোৰ পৰা কিছু কথা নজনা কথা শিকিবলৈ পায়, জানিবলৈ পায়, নহয় জানো? আৰু কমেণ্ট কৰিব যে কিবা সুধিব লাগে, নহয় জানো? তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। এতিয়া ক'ম আপোনাক এখন কোম্পানী ব্ৰইলাৰ ফাৰ্ম বনাবলৈ হ'লে জোখমাখটো মেইন, জোখমাখটো হ'বই লাগিব। জোখমাখ নহ'লে আপোনাৰ পোৱালিখিনি কেতিয়াও ভৰাব নোৱাৰে, নহয় জানো? এখন কোম্পানী ফাৰ্ম বনাবলৈ হ'লে সকলো বস্তুৰ প্ৰয়োজন হয়, সেই অনুপাতে আপোনাৰ জোখমাখটো প্ৰয়োজন হ'ব। প্ৰথম কথা আপোনাৰ ধৰি লওক এখন কোম্পানী ফাৰ্ম বনাবলৈ আপোনাৰ দীঘলটো কিমান হ'ব লাগিব, নহয় জানো? সেইটো এটা কথা। দীঘলটো হ'ব লাগিব আপোনাৰ। দীঘলটো কোৱাৰ বিষয়ত তাতকৈ আগত কথা এটা কৈ লওঁ, কিন্তু ফাৰ্মখন আপোনাৰ পূবা পশ্চিমাকৈ বনালে বেছি ভাল। পূবা পশ্চিমাকৈ বনাব, ডাইৰেক্ট গাত পৰিব, কিন্তু পূবা পশ্চিমাকৈ বনালে মুধচে ৰ'দটো পাৰ হৈ গুচি যাব। কিন্তু সিভাগে বনালে এক চাইডে ৰ'দটো পৰিব, এক চাইডে পোৱালিটো হৈ যাব। সেইটো ভুল কেতিয়াও নকৰিব। এক নম্বৰ কথা, আপোনাৰ দীঘল কিমান লাগিব? দীঘলটো আপোনাৰ কোম্পানী ফাৰ্ম বনাবলৈ হ'লে মিনিমাম 70 ফুট দীঘল হ'ব লাগিব। 70 ফুট দীঘল ফাৰ্ম হ'ব লাগিব। তাতোতকৈ দীঘল কৰিলে নিজৰ কথা, কিমান বনায়, 100 ফুট বনায়, 200 ফুট বনায়, কিমান বনায় সেইটো নিজৰ ওপৰত কথা, নহয় জানো? কিন্তু মিনিমাম 70 ফুট দীঘল হ'ব লাগিব, তেতিয়া মানে কোম্পানীয়ে পোৱালি দিব। তাতকৈ যদি কম হয় পোৱালি নিদিব, কাৰণ মিনিমাম 1000 পোৱালিত সোমাব লাগিব, তেতিয়া দিয়ে মানে। দীঘল যিমান কৰে নিজৰ কথা। আৰু 2 নম্বৰ কথা, বহল কিমান কৰিব? বহল কিমান কৰিব? আপুনি মিনিমাম 22 ফুট বহল কৰিব লাগে। 20 ফুট কৰিলেও হয়, কিন্তু কিছুমানে কি কৰে 24 ফুট কৰি দিয়ে, 28 ফুট কৰি দিয়ে। সেইটো কেতিয়াও কৰিব নালাগে। মিনিমাম একদম উপযুক্ত বহলটো হৈছে 22 ফুট। 22 ফুট কিয় কৰিব লাগে? ইয়াত যেতিয়া এমনিয়া গেছটো ব্লক হৈ নাযায়, ডাইৰেক্ট যেতিয়া বাহিৰলৈ এমনিয়া গেছটো চলাচল হৈ থাকিব পাৰে। যদি তাতোতকৈ দীঘল হৈ যায় মানে কি হয়, 24 ফুট বা 28 ফুট কিছুমানে বনাই দিয়ে, এমনিয়া গেছটো মানে কি ভিতৰতে থাকি যায়। সেই বুজি পালানে কথাটো? এমনিয়া গেছটো মানে 22 ফুট বা 20 ফুট বনালে বাহিৰলৈ ওলাবলৈ চান্স এটা পায়, কিন্তু অলপ বেছি বহল হৈ গ'লে সেই এমনিয়া গেছটো ভিতৰতে থাকি পেলাই প্ৰব্লেম হয়। পিছত পোৱালিখিনি মৃত্যু হয়গৈ, নহয় জানো? মানে মৰ্টেলিটি বাঢ়ি যায়। সেনেকৈ কৰিব লাগে। কেতিয়াও অলপ বেছি বহলকৈ বনাব লাগে। 22 ফুট মানে জোখৰ, আৰু 22 ফুটকৈ বেছি বহল বনাব নালাগে। আৰু ছাইডৰ যোনটো খুঁটাটো, ছাইডৰ হাইটটো মিনিমাম 8 ফুট বহল কৰিব, যাতে এমনিয়া গেছটো আপোনাৰ বাহিৰলৈ ওলোৱা সময় কৰি থাকিব পাৰে। বেছি ওখও কৰিব নালাগে যাতে, আৰু চাপৰো কৰিব নালাগে। মিনিমাম 8 ফুট ছাইডৰ খুঁটাকেইটা ওখ কৰিব, মানে ছাইডৰ 8 ফুটে কৰে, তাতকৈ বেছি নকৰিব। ছাইডৰ হাইটটো 8 ফুট দিব। আৰু ওপৰৰ হাইটটো দেখিবলৈ পাইছে মোৰ কিমান ওখকৈ দিছোঁ, চাওক তলৰ পৰা। মুধচৰ খুঁটাটো 15 ফুট ওখকৈ দিব। তেতিয়াহে মানে কি হয়, অকণমান গৰমটো কম পৰিব। বেছি চাপৰ দিলে অকণ গৰম দিনত অকণ হিটটো বেছি হয়। আৰু মানে কি ওখ দিবলৈ পানীটো আপোনাৰ মাজতে অলপ লৈ যায়, পানীটো যেতিয়া পৰিব পটককৈ গুচি আহিব, সেইটো এটা মেইন কথা। আৰু মানে কি অকণ ওখ কৰিলে ভাল, মাজৰ খুঁটাটো ওখ কৰিব লাগিব যাতে হিটটো অলপ কম পায়। আৰু ছাইডতো দেখিবলৈ পাইছে 8 ফুট কৰিব। এইটো মই দেখিবলৈ পাইছে, আপোনাক দেখাই দিছোঁ, চাওক। মাটিৰ তলৰ পৰা ওপৰলৈকে ছাইডৰ খুঁটাটো 8 ফুট দিব, আৰু মুধচৰ খুঁটাটো 15 ফুট দিব। সেনেকৈ বস্তুটো বনোৱা হয়। এতিয়া আপোনাৰ পোৱালিখিনি ধৰি লওক মাটিত কৰিব নে চাঙত কৰিব, সেইটো এটা। চাঙত কৰিবলৈ, মাটিত কৰিবলৈ হ'লে আপোনাৰ ফলিয়াটো বেছি লাগিব। আজিকালি ফলিয়া দাম কম পায়। 100 তলততো ফলিয়াটো নাপায়, 100 টকাৰ ওপৰতে যাব লাগিব। কিছুমান জেগাতো ফলিয়াই পাব নাইকিয়া হৈ গৈছে এনেকুৱা দিনত। ফলিয়াটো বেছি লাগে মাটিত কৰিবলৈ। মই বিশেষকৈ এতিয়া চাঙতে কৰি আছোঁ, দেখিবলৈ পাইছে। প্ৰথমতে মানে ফলিয়াত কৰিছিলোঁ, ফলিয়াটোৰ দাম বৰ বাঢ়ি গ'ল। আৰু এমনিয়া গছটো বেছি ফলিয়াত হয়, সেইকাৰণে মই চাংঘৰ বনালোঁ। এই দেখিবলৈ পাইছে, চাঙত এইটো নেট কিনি আনিব,
আৰু এইটো পৰ্যন্ত লগাব এইবোৰ দেখিবলৈ পাইছে মোৰ আগৰ ভিডিঅ' দি থোৱা আছে এনেকুৱা চাঙৰ বিষয়ে ভিডিঅ'টো আপোনালোকে চাব পাৰিব নহয় জানো কেনেকৈ বান্ধিব লাগে কেনেকৈ কি বোলে সকলো দি থোৱা আছে চাং বনাওক চাঙতো বেয়া নহয় ৰিজাল্টটো ভালেই হ'ব কিন্তু ফলীয়া ফাৰ্মতকৈ মই চাং ফাৰ্মত বেয়া পোৱা নাই বাৰু ৱেটটো অলপ ভালে পাইছোঁ ফলীয়া ফাৰ্মতকৈ সুবিধা আছে চাং ফাৰ্ম বনাব পাৰে আপোনালোকে আছে খেৰ মই উলু খেৰ বিনা খেৰ লগাই দিছোঁ তাৰ ওপৰত আপোনাৰ মই এইটো চিলপলিনৰ হালধীয়া পালটো লগাই দিছোঁ মানে কি হয় তেতিয়া আপোনাৰ হেৰি হ'ব প্ৰব্লেম নহয় খেৰবোৰ পটককৈ বেয়া হৈ নাযায় 4-5 বছৰলৈ মানে দিগদাৰ নাই আৰু ছাইডত দেখিবলৈ পাইছে এয়া মই ছাইড পাল লগাই দিছোঁ এইটো হিচাপতে কৰিব চাই কেনেকুৱা পালে জনাব কিবা সুধিবলৈ কমেণ্ট কৰি জনাব যদি কিবা বস্তু প্ৰয়োজন হয় মোক কণ্টেক্ট কৰিব মই ডাইৰেক্ট ছাপ্লাই দিব পাৰিম তেনে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় অসম